নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনালোঁ। লগতে নতুন বছৰৰ আপোনালোকলৈ মৰমৰ শুভেচ্ছা যাচিলোঁ। আজি এটা ভিডিঅ' আগবঢ়াম বুলি ভাবিলোঁ আপোনালোকলৈ। বলকচোন আগবাঢ়ো। আজি আহিলোঁ আইতাৰ ঘৰলৈ আৰু এয়া আমি আইতাৰ লগত ফটো তুলি আছোঁ। তেওঁৰ গাটো অলপ অসুস্থ, সেইকাৰণে আমি অলপ চাব আহিলোঁ আৰু তেওঁ কৰা পূজাৰ থাপনাখন দেখাইছোঁ। এয়া তেওঁ বহি আছে, ঠাণ্ডাৰ কাৰণে অলপ বেছিকৈ হৈছে। এয়া লগত বহি আছে সৰু মাহী আৰু এয়া মা। আমি গোটেইকেইটা খবৰ ল'বলৈ অহাই হ'ল আৰু তাৰপিছতে এয়া মামাই ভণ্টিৰ ল'ৰাটোৰ লগত অলপ খেলিছে। বহুত দিন অহা নাই, কোচত লৈছে, কি কৰি আছে আৰু কি দেখুৱাইছা হয় মাইনা। তাৰপিছতে এয়া মামীয়ে আগেই ক'লে মোক কিন্তু ভিডিঅ' চিডিঅ' নুঠাবি দেই, মোক ঘূৰাইছে চোৱা। তাৰপিছতে আমাৰ সৰু মহা, তাৰপিছতে আমাৰ আই মহা হাই এটা কৰি দিয়া। এয়া হৈছে জোঁৱাই। আমি গোটেইকেইটা আহিলোঁ ইয়াত আড্ডা দিম, হাঁহি ফূৰ্তি এইবিলাকে আৰু। হাই এটা দিয়া। বাবুৰাম আজি উৎপাত শেষ নহ'বই নি? মহাই আৰু চাবহে পাৰিছে তাক। মহা আকৌ এবাৰ হাই কৰি দিয়া। এয়া হৈছে আমাৰ দেৱৰজী হাই এটা কৰি দিয়া আৰু মামাৰ ছোৱালীজনী পুচু হাই কৰা। আৰু এজন শান্ত শিষ্ট মহাদুষ্ট দেই। আৰু এয়া আমাৰ ভণ্টি খুব কথা পতাত ব্যস্ত একেবাৰে। আমালৈও লাগিব চকলেট, হাঁহ এটা কৰা। আৰু এতিয়া মামাহঁত অলপ ওলাই গৈছে আৰু আজি ভণ্টিয়ে ক'লে যে মামাৰ ছোৱালীজনী মই এটা সৰুকৈ লাভ কাপ বনাইছিলোঁ, সেইটো ভিডিঅ'ত দেখাবা দেই। গতিকে মই দেখাই দিছোঁ আৰু এইটো। আৰু ইয়াৰ পিছত চাহৰ পৰ্ব, সকলোৱে চাহ খোৱাত ব্যস্ত। তাৰপিছতে আৰু এওঁলোকে জুই ফুৱাইছে চোৱা। গোটেইকেইটা লগ খাই একেবাৰে আৰু ক'বই নালাগে ন বাবু। বাবু হাঁহ এটা কৰি দেচোন, ইমান লাজ কৰিব নালাগে আৰু আজি কিহে পায় আৰু ইহঁতক। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আজিলৈ আহোঁ, বাই।